हैं जागे आधे हैं सोए कहाँ ले आया जी दिल्ली हवा में उड़ने लगे हैं हुआ पर आया जी आधे हैं जागे आधे हैं सोए कहाँ ले आया जी जब से तुम मिल गए रास्ते खिल गए खुद से लड़ने लगे सवरने लगे তো আমি এতিয়া ক'ত যাই আছোঁ এটা মানে মজা এটা ফুৰিব আহিছোঁ আৰু এটা মজা ভিউ পইণ্ট আছে আপোনালোকক ওপৰৰ পৰা দেখুৱাম আৰু এইটো হৈছে ৰাস্তা পূৰা উঠি আছোঁ ট্ৰেকিং টাইপৰ হয় ন আৰু এইবিলাক চব এই চাইকেল ডাউন হিল MTB ডাউন হিল তো আমি এতিয়া ওপৰলৈ উঠি যাওঁ আৰু আমি চাগে এইটো দেখিছে এইটো সেই চিৰিৰে আমি ওপৰলৈ উঠি যাম তো বলক আমি এইফালেৰে যাম ওপৰলৈ তো বলক তো ইয়াৰে পৰা এটা বঢ়িয়া ভিউ চাই লওক আপোনালোকে তো আমি আৰু ওপৰলৈ উঠি আছোঁ বলক তোমাৰ এতিয়া ৰেড ক্ৰছ হস্পিটেল পাম তো মোৰ লগত বাবু আছে তো আমি এনে অলপ ফুৰিব ওলাই আহিছোঁ তো আমি এতিয়া ৰেড ক্ৰছ হস্পিটেলৰ ওপৰেৰে আৰু যাম মানে ওপৰত একদম পূৰা এটা ভিউ পইণ্ট তো আমি তাত যাই দেখুৱাইছোঁ আপোনালোকক আমাৰ লগত যাত্ৰাটোৰ আপোনালোকেও যোগ কৰি লওক আৰু ই আছে গেমাৰ মোৰ বেকত আছে এতিয়া এইখন ৰেড ক্ৰছ হস্পিটেল তো আমি আৰু ওপৰলৈ এইটো ৰাস্তাৰে ওপৰত উঠি যাম মানে তো বলক তো এটা মানে কুকুৰ এৰি দিছিল আৰু ই আহি আছে তো আমি আৰু ৰাস্তা চাওক না মানে ট্ৰেকিং টাইপৰ ৰাস্তা হয় আৰু সেইটো এই কুকুৰটো এৰি দিছে আৰু আমি ওপৰলৈ উঠি যাইছোঁ আৰু এই মজা ভিউটো আপোনালোকে চাই লওক মানে এইটোতো ভিউ নহয় কিন্তু ওপৰত কুকুৰ খেদি অহা নাই দিয়ক ধুনীয়া মানে ওপৰত আৰু আছে এইখিনি একো নহয় তো আমাৰ লগত গৈ থাকক বলক আৰু এইফালেৰে উঠি যাওঁ নেকি এতিয়া এনেকৈ ওপৰলৈ উঠি যাম তো খতৰনাক ৰাস্তা হয় আপোনালোকে চাই লওক কি খতৰনাক মানে একদম ইয়াৰে পৰা পৰিলে চেচ আৰু পৰিলে মানে হাৰা মানুহৰ বিচাৰি নাপাব আৰু এইখিনি ইয়াৰে পৰা ভিউটো দেখি আৰু ওপৰৰ পৰা মজা ভিউ আছে বলক অ' মাই গড আৰু ই আহিছেনে ই আহি আছে পূৰা যোৱা আগত যোৱা তো ওপৰলৈ আমি উঠি যাই আছোঁ আৰু এইখিনিৰ পৰা ভিউটো চাই লওক আপোনালোকে লওক এটা ধামাকা ভিউৰ বাবে তো পূৰা ৰেডি হৈ লওক আমি এতিয়া আপোনালোকৰ বাবে যাই আছোঁ ওপৰত হালত টাইট হৈ গৈছে আৰু ইয়াক চব পূৰা দাউৰি গৈ আছে তো আমি গৈ আছোঁ বলক তো আমি নাদাৰোঁ কিন্তু ভিউৰ বাবে আপোনালোকে ৰেডি হৈ লওক আছে তো বলক এইটো পইণ্টৰ পৰা পূৰা হোল ভিউটো আপোনালোকে দেখা পাব আৰু ওপৰত আছে নেকি তাৰ পৰা আৰু ভালকৈ দেখা পাম ন তো আৰু ৰাস্তা আছে ওপৰলৈ তো আৰু দেখুৱাই আছোঁ আপোনালোকক তো এইখিনি আৰু পূৰা প্ৰপাৰ দেখুৱাইছোঁ বলক আৰ ইউ ৱেটিং গাইজ তো এইটো হৈছে শিৱ মন্দিৰ আৰু এয়া চাওক ভিউ অ' মাই গড হোল গুৱাহাটী চাই লওক আৰু আছে আৰু মেইন পইণ্ট এইখিনিৰ পৰা মানে এনেকুৱা দেখা পায় আৰু চাই লওক পূৰা বেষ্ট ভিউ অ' মাই গড আৰু তলত চাব আপোনালোকে পূৰা তলত বেষ্ট গাটা আৰু আগত বেষ্ট ভিউ বলক ৰেডি যদি যি কৰি আছে সেইবিলাক চব কাম বাদ দি এই বস্তুটো এই ভিউটো আপোনালোকে চাই লওক অ' মাই গড কম কষ্ট হোৱা নাই ওপৰলৈ উঠিব তো চাই और हम ऊंचाई आसमान के ऊंचाई में और व्यू देखिए आप लोग पूरा व्यू चाওক না খাৰগুলিৰ পৰা হোল ভিউ দেখা পায় কিন্তু আজি আমি নতুনকৈ এটা মানে প্লেচ ডিস্কভাৰ কৰিলোঁ য'ত আপোনালোকে চানমাৰীৰ ৰেড ক্ৰছ হস্পিটেলৰ পৰা এইফালে হোল ভিউ দেখা পাব আপোনালোকে চাই লওক এইটো আৰু কেনেকুৱা লাগিছে বঢ়িয়া এই আপোনালোকে চাই লওক হোল গুৱাহাটী ভিউ চাই লওক এইফালে পূৰা পাহাৰ আৰু
এইফালে গান্ধী মণ্ডপ হয় সেইটো আপোনালোকে দেখি আছে আৰু এইটো খাৰঘুলিৰ পৰাও বেষ্ট ভিউ দেখা পায় কিন্তু আজি আমি এটা নতুন প্লেচ ডিস্কভাৰ কৰিলোঁ হয়নে আমি আজি ৰেড ক্ৰছ হস্পিটেলৰ ওপৰৰ পৰা হোল গুৱাহাটী ভিউ এটা আপোনালোকক দেখুৱাই দিলোঁ এনেকুৱা আৰু এডভেঞ্চাৰাছ ব্লগ আহি থাকিব আপোনালোকে চাবলৈ নেপাহৰিব সাবস্ক্রাইব ছাবস্ক্ৰাইব